কেতিয়াবা ইমানখিনি বিহুৱা নাচনি আপোনালোকে একেলগে দেখা সৌভাগ্য হৈছিল নিশ্চয় হয়তো নাই হোৱা কিয়নো এনেকৈ কম দেখা যায় খুব মানে একেবাৰে বিৰল এই দৃশ্য যে ইমানখিনি বিহুৱা নাচনি একেলগে একেটা জেগাত একেটা সময়তে গতিকে আজি মই আছোঁ যোৰহাট আৰু যোৰহাট ষ্টেডিয়ামত আছোঁ আৰু ইয়াতে আজি আমাৰ যোৰহাটৰ পৰা গুৱাহাটী বিশ্বঅভিলেখৰ বাবে যিখিনি বিহুৱতী যাব আৰু তাৰ বাবে আমাৰ যোৰহাটৰখিনি ইয়াত আজি ফাইনেল প্ৰেক্টিচ আছে আৰু সেইবাবে ইয়াত সকলো আহিছে গতিকে যিসকল ইয়ালৈ অহা নাই বহুত ডাঙৰ এটা বস্তু মিছ কৰিব আৰু যিসকল অহা নাই চিন্তা কৰিব নালাগে মই ভিডিঅ' কৰি যিমান পাৰোঁ দেখাম গতিকে বঢ়িয়াকৈ ভিডিঅ'টো চাই যাওক এনজয় কৰক ভিডিঅ'টো আৰু ইয়াতে মোৰ ছাবস্ক্ৰাইবাৰ লগ পাইছোঁ আপোনাক জনাবলৈ পাই সুখী অনুভৱ কৰিছোঁ যে এওঁলোকো বিশ্বঅভিলেখৰ বাবে গুৱাহাটীলৈ যাব আৰু এওঁলোকো আজি প্ৰেক্টিচত আহিছে গতিকে তোমালোক কেতিয়া যাবা কি কথা সকলো সবিশেষ কোৱাচোন আমি 10 তাৰিখে যাম 10 তাৰিখে ৰাতি হ'ব চাগে মোৰ মতে মেইন ৰেকৰ্ড 14 তাৰিখৰ দিনাখন হ'ব তোমালোকে ইমান এটা ডাঙৰ প্ৰজেক্ট বুলিয়ে ক'ব লাগিব ইমান এটা ডাঙৰ পদক্ষেপত তোমালোকে সমভাগী হ'ব পাৰিছা অংশগ্ৰহণ কৰিছা অনুভৱ কেনেকুৱা তোমালোকৰ ভাল লাগিছে ভাল জনাবা কিবা কিবি শিকিছোঁ দেখি পিনি ইয়াত এইটো বহুত ডাঙৰ কথা শিকাত বহুত ভাল ডাঙৰ মানুহ ইয়ালৈ আহিছে জীৱনত আমি বজাবলৈ পাইছোঁ মানে বহুত সৌভাগ্য জীৱনত এটা ধুনীয়া অভিজ্ঞতা দিব তেওঁলোকক আৰু তেওঁলোক আগুৱাই যাওক তাই কামনা কৰিছোঁ এইফালে আপোনালোক দেখুৱাইছোঁ এতিয়া আৰম্ভ হোৱা নাই কিন্তু আৰম্ভ হ'ব আৰু কণ্টেক্ট পিছতে গতিকে ভিডিঅ'টো বঢ়িয়াকৈ দেখাই যাম চাই যাওক আপোনালোকে এটা কথা মন কৰক যে ইমান প্ৰখৰ ৰ'দৰ মাজতো তেওঁলোকে কেনেকৈ বিহু প্ৰদৰ্শনৰ বাবে আগবাঢ়িছে ইমানখিনি ধৈৰ্য ধৰি তেওঁলোক তাত ৰৈ আছে আৰু তেওঁলোকৰ বাবে একদম মনৰ পৰা শুভকামনা জনাইছোঁ দেই SP ডাঙৰীয়া মঞ্চত উপবিষ্ট যোৰহাটৰ বিশিষ্ট নাগৰিকসকল আমাৰ মাজত আজি আৰু এইফালে মন কৰক বিহু চাবলৈ বিহু প্ৰেমী ৰাইজ কেনেকৈ আহিছে শ শ মানুহে ওপৰৰ পৰা চাই আছে ধুনীয়াকৈ বঢ়িয়াকৈ বিহু চাই আছে আৰু ইমান এটা ধুনীয়া দৃশ্য উপভোগ কৰি আছে